হাই ফ্ৰেণ্ডছ, এতিয়া আমি যাব ওলাইছোঁ বজাৰত, ৰঙিয়া বজাৰ যাম। মই ৰেডি হৈ গ'লোঁ, এইফালে মোৰ মাও ৰেডি হৈ গ'ল। এতিয়া আমি যে ঘৰৰ পৰা ওলালোঁ, আমাৰ গুণগুণেও চকক লাগে আমাক থ'ব যাই আছে, সিও যায় সদায়। ইয়াতে ৰাস্তাত গাড়ী ৰখিছোঁ, গাড়ীয়ে অহা নাই। কিবাকৈ এখন ই ৰিক্সা পালোঁ, ইয়াতে দুয়ো উঠি ল'লোঁ। গুণগুণে চাই থাকিল আমাক। এয়া আমি বজাৰ আহি পালোঁ। বজাৰত ইমান ৰ'দ দি আছে, এই দিনৰ 3টা বজাত। এইফালে আৰু বজাৰৰ বস্তুবিলাক ইমান দাম, একো ল'বই নোৱাৰি। চব বস্তুৰে বহুত দাম হৈ গৈছে, ল'বই নোৱাৰি। তাতকৈ ঘৰত অহাই, চাইকেলত অহা বেপাৰীকেইটাৰ পৰা লোৱাই ভাল, একেই দাম, চব একেই দাম। তাৰপিছত আমি কিবাকিবি ল'লোঁ, অলপ লৈ কিনে দলংখানেদি যাই আছোঁ। এতিয়া আমি যাই পেলাই দলংখন পাৰ হৈ যাই পেলাই ই ৰিক্সাত উঠিলোঁ, উঠি কিনে এতিয়া ঘৰ আহি পালোঁ। বাই বাই, আজিলৈ ইমানেই।